আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ বহুত বেছি শুভকামনা থাকিলে। মোৰ ভিডিঅ'বোৰ এডিট কৰা হোৱাই নাছিলে, ঘৰত এইকেইদিন আলহী আছে। আজি অকণমান টাইম পাই পেলাই ভাবিলোঁ ভিডিঅ'বোৰ আপলোড কৰি দিওঁ। আৰু এয়া গৰু বিহুৰ দিনা বৰ্তাই লাও বেঙেনা কাটি দিলে ৰাতিপুৱাই, মই চাটবাৰিডাল বনালোঁ। আৰু তাৰপিছত এয়া সকলোৰে কাৰণে চাহ আৰু পিঠা লৈ আহিলোঁ। আৰু এয়া মায়ে এতিয়া ভয়ে ভয়ে নোৱাই আহিছে। মোৰো ভয় লাগে বাৰু ডাঙৰকেইটালৈ, তথাপিও আৰু ইহঁতে ধৰি দিয়াৰ কাৰণে পাৰিছোঁ। যিমানেই যি নহওক বিহু বুলি ক'লে ঘৰৰ গৰুকেইটাকতো নোৱাবই লাগিব। আৰু এইফালে পাপাই সিহঁতক পাইপ দি গা ধুৱাই আছে। বৰ্তাৰ আকৌ নোৱাই হোৱা নাই এতিয়ালৈকে, মাহ হালধি সানিয়ে আছে। আৰু তাৰপিছত এয়া মায়ে পাপাক সেৱা কৰিলে বিহু বুলি, আমিও আমাৰ আইতাহঁতক সেৱা কৰিলোঁ, যিহেতু বিহুত আমাৰ এইটো নিয়মেই হয় সৰুৱে ডাঙৰক সেৱা কৰাটো। আৰু তাৰপিছত এয়া আমাৰ ভণ্টিহঁতে অলপ হুঁচৰি গালে, আমিও ওলালোঁ দেই মানুহৰ বিহুৰ দিনাখন। এয়া ভণ্টিহঁত ওলাইছে, মই ওলালোঁ, আৰু এইফালে মোৰ লগৰ এজনী, তাই পিছে লাজে কৰিছে। আমাৰ এইবাৰ গ্ৰুপটোত ছোৱালীয়ে কম হৈ গ'ল, হ'লেও নাচি এৰিলোঁ। আজিলৈ ইমানেই দেই, বাই।